ইমানখিনি কঠিয়া পাৰিলোঁ চব বানপানী বৰবাদ তুলি দিলে আৰু কিচেন কঠিয়া পাৰি কিচেন খেতি লগামে আৰু কিচেন ভাৰি ধান ভৰাম কি হ'ব আমাৰ নিচিনা দুখীয়া খেতিয়কবোৰৰ বাচাত ভাৰি ধান নাপায় আশাক গেলি খাব আহিছে এইবাৰ কৈছে বানপানী গোটেই বেয়া কৰি পেলালা খাব পৰা নাপাবা ঠিক নাই দিয়ে আৰু এইবাৰ আৰু ক'ত আছা তুমি মাৰ অলপ গাটো বেয়া ফাৰ্মাচীত আহিছোঁ কাৰ লগত গ'লা তুমি জেঠীমাহঁতৰ ছোৱালীজনীৰ লগতে আহিছোঁ দিয়া দিয়া পিছে সোনকালে আহিবা ঘৰ বতৰো বেয়াকৈ আহিছে মানে হ'ব দিয়া ময়ো গম পাওঁ অঁ হেৰি হাই ছেকেণ্ডেৰী পৰীক্ষা কেনে হ'ল সেকেণ্ড পালোঁ দেই হেৰি পাৰ্চেণ্টেজ 56 ন অঁ এতিয়া চাগে ভাবছে যে আৰু 4 পইণ্ট হ'লে মই ফাৰ্ষ্ট ডিভিজন পাই গ'লোঁ হয় মই পৰীক্ষাৰ সময়ত মোবাইলটো মই কিয় বেছিকৈ টিপলোঁ পৰীক্ষাৰ সময়ত মই ফ্ৰী ফায়াৰ কিয় মই খেলিলোঁ মা দেউতাৰ কথা মই নুশুনিলোঁ কিয় মই কেনেকৈ জানো মানে মোৰ কথা গম নাপা মই হাই ছেকেণ্ডেৰী 3বাৰ দিছিলোঁ পাছ কৰিব পৰা নাই অহা বছৰ আকৌ দিম দেই আহক অ'কে অ'কে থেংক ইউ তই কিয় তেনেকুৱা কৰিলি ইমান বছৰৰ ভাল পোৱা তই নুবুজি ভাস্বতী মোৰ তাৰ ঘৰখনক ভাল নালাগে তাক ভাল পাওঁতেতো সিহঁতৰ ঘৰখনক চাই তই ভাল পোৱা নাছিলি হ'লেও মই তাৰ লগত হেপী হ'ব নোৱাৰিম কিজানি তই সেইবোৰ কথা আগতেই ভাবিব লাগিছিল কিবা এটা কৰাৰ আগতে ভৱিষ্যতৰ কথা 10 বাৰ ভাবি চাবি এই হ'ব দে এতিয়া আৰু এইবোৰ ভাবি কাম নাই যি হ'ব লগা আছে হ'ব দে যি ভাল দেখ কৰিবি আৰু তই ভাল লাগা না কেঁচা আছে হয় টেনশন যা বল হয় টেনশন বলে নামে পি তোর কিন্তু জোকা নাম মই জানো হ'ব দি নজোকা আৰু যা বল তন্তেতে কি করবে এসে জামৰ গাছত জাম খাবা আইছিলো গৰমৰ বন্ধু জাম খাবা দিছি নি ঘৰ তলান পঢ়া শুনা করবি আমার বন্ধু দিছি পঢ়িম ৰ জাম আছে আমাৰ সম্পৰ্কটোত এতিয়ালৈ 5 বছৰ নে কি হ'ল তাৰপিছতো তুমি এনেকৈ ক'ব পাৰিছানে ভাল পোৱা 5 বছৰে হওক বা 10 বছৰে হওক তাত তোৰ কি আহি যায় আমাৰ সম্পৰ্কটো তোমাৰ গাঁৱৰ মানুহে গম পায় আৰু আমাৰ গাঁৱৰ মানুহে গম পায় ন আৰে তোমাৰ গাঁৱৰ মানুহে গম পাওক বা মোৰ গাঁৱৰ মানুহে গম পাওক তাত মোৰ কি আহি যায় গাঁৱৰ মানুহক সুধি ভাল পাব কৈছিলোঁ নেকি মই যদি তোমাৰ লগত থাকিব লাগে তেতিয়াহ'লে তুমি মোৰ মতে চলিব লাগিব কোনপিনে এই চিলিণ্ডাৰটো ল ৰ পইচা পাই কিমান লয় এই কিনো কম দুখৰ কথা আগতে আমি 2014-15 চনত চিলিণ্ডাৰ আনিছিলোঁ 650তে আকৌ একাউণ্টতো সোমাইছিল কিন্তু এতিয়া বোলে 1500 লয় আকৌ একাউণ্টতো নোসোমায় মই আহোঁ দেই যা পিছে যা আহোঁ দেই হাই বিজনেছ কেনেকুৱা চলি আছে নক'বা দিয়া আৰু লকডাউনৰ পিছৰ পৰা লছেই লছ একো নাই বেয়া দিন গ'লে মানুহৰ জীৱনত ভাল দিন আহে চিন্তা নকৰিবা ঐ মনোজ তই দীক্ষিকাৰ কথা গম পাৱ নে নাই কি কথা তাই ভাল পাই থকা ল'ৰাটোক বাদ দিব যেন পাইছোঁ কি কথা কোৱা হে ইমান দিনত ভাল পোৱাৰ পিছতো মোৰ দেখোন বিশ্বাসেই নহয় সঁচাকৈ কৈছোঁ যোৱাকালি তাইক মই নিজে লগ পাইছোঁ তাই কিন্তু এদিন পস্তাব আৰু তাৰ নিচিনা ল'ৰা এই জন্মত নাপায় আৰু দিয়াতে মই যাওঁ মোৰ কালেকশ্যন আছে ময়ো যাওঁ মইনো কি কৰি থাকিম বল কিয় মাতিছিলা কোৱা কিয় মাতিছিলা মানে আজিৰ পৰা তোমাৰ মাজত একো সম্পৰ্ক নাই কিন্তু একো কিন্তু নাই মই মোৰ ঘৰৰ মানুহক কৈ দিছোঁ তোমাৰ লগত আৰু মোৰ একো নাই বুলি মোৰ কি হ'ব এতিয়া আৰে তোমাৰ কি হয় মই কি জানো আজিৰ পৰা মোক ফোন মেছেজ নকৰিবা
মানে এইবোৰ তুমি কি কৈছা? যি শুনিছা তাকে কৈছোঁ। মানুহে ঠিকেই কয়, প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন। কাৰণ সেই হৈ যোৱা ধুমুহাজাকৰ পৰাহে গম পোৱা যায় কোন কাৰ কিমান আপোন। তোমাৰ ঘৰত গোটেইখিনিৰ ভালনে? ক'ত ভাল? পাপাৰ অসুখ যেতিয়া পাপাৰ গোটেইখিনি বিজনেছ যেতিয়া মই চাব লগা হৈছে, সকলোখিনি কাম এতিয়া মই চম্ভালিব লগা হৈছে। তাতকৈ তুমি বহু গুণে ওপৰত। মানে তুমি যদি বেয়া নোপোৱা কথা এটা কওঁ, কি কথা কোৱা? মই মোৰ গোটেই জীৱনটো তোমাৰ লগতে থাকিব খোজোঁ। গতিকে তোমাকো এটা কথা কওঁ, তুমি বেয়া নাপাবা। তুমি ইমান বছৰ যিজনৰ লগত ভাল পাই আছিলা সেইজন মোৰ ভাল বন্ধু আছিল। লকডাউনৰ পিছত তাৰ বিজনেছটো অলপ ডাউন পৰিল আৰু সেইকাৰণে তাক তুমি বাদ দি দিলা। আৰু দুদিন পিছত যদি মোৰ তেনেকুৱা এটা অৱস্থা হয়, তুমি যে মোক লাট নামাৰিবা কি মানে আছে? তুমি তোমাৰ লাইনত থাকা, মই মোৰ লাইনত আছোঁ। মই সঁচাকৈ ভুল কাম কৰি পেলালোঁ।